মন্ত্ৰীপদ সাধুকথা। এখন ৰাজ্যত সুজান সিং নামৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি মন্ত্ৰীপদত কাৰ্যনিৰ্বাহ কৰি আছিল। কিন্তু তেওঁৰ বয়স বাঢ়ি অহা হেতুকে তেওঁ এদিনাখন ৰজাৰ ওচৰত মন্ত্ৰীপদৰ পৰা অব্যাহতি বিচাৰিলে। ৰজাই মন্ত্ৰী সুজান সিঙক বৰ ভাল পাইছিল। সেয়ে ৰজাই তেওঁৰ স্থানত উপযুক্ত মন্ত্ৰী নোপোৱালৈকে মন্ত্ৰীৰ পদৰ দায়িত্ব পালন কৰি যাবলৈ আজ্ঞা দিলে। ৰজাৰ কথামতে মন্ত্ৰী সুজান সিং গোটেই ৰাজ্যতে এজন উপযুক্ত মন্ত্ৰীপদৰ প্ৰাৰ্থী বিচৰাৰ কথা ঘোষণা কৰিলে আৰু ৰাজধানীত তেওঁলোকক কিছুদিন থাকি ল'ব লাগিব আৰু তাত তেওঁলোকক নিৰীক্ষণ কৰিহে মন্ত্ৰীপদৰ কাৰণে যোগ্য এজন মন্ত্ৰী নিৰ্ধাৰিত কৰিব বুলি জনালে। সেই কথামতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাৰ্থী আহি ৰাজধানীত উপস্থিত হ'ল। তেওঁলোকৰ কিছুমান এলেহুৱা আছিল যদিও মন্ত্ৰী হোৱাৰ আশাত এলাহ ত্যাগ কৰিবলৈ বাধ্য হ'ল আৰু কিছুমানে ৰাতিপুৱালৈকে শুই থকাৰ অভ্যাসো এৰিলে। এইদৰে তেওঁলোকে বিভিন্ন কৰ্মত নিজৰ নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ চেষ্টা কৰিলে। এনেদৰে এদিনাখন তেওঁলোকে অনুশীলন শেষ কৰি আহোঁতে দেখিলে বাটত থকা দ খাল এটাত এজন খেতিয়কে গাড়ী এখন উঠাবলৈ বৰ কষ্টৰে টানি আছিল আৰু তেওঁ বাৰে বাৰে অসমৰ্থ হৈছিল। কিন্তু তেওঁলোকৰ কোনো এজনেও খেতিয়কজনক সহায় কৰিবলৈ আগবাঢ়ি নগ'ল। তেওঁৰ কাষেদিয়েই প্ৰাৰ্থীসমূহ পাৰ হৈ গ'ল। তেনেতে এজন প্ৰাৰ্থীয়ে গৈ খেতিয়কজনক আৰু তেওঁৰ গাড়ীখনক গাঁতটোৰ পৰা উলিয়াই আনিলে। পিছদিনা ৰাজসভাত তেওঁলোকে জানিবলৈ পালে যে মন্ত্ৰী সুজান সিং নিজেই খেতিয়কৰ বেশত গাঁতটোত পৰি আছিল আৰু তেওঁক সহায় কৰা গৰাকীয়েই মন্ত্ৰীপদৰ বাবে যোগ্য হ'ব বুলি ঘোষণা কৰিলে, কিয়নো তেনে আদৰ্শ থকাজনেহে প্ৰজাৰ হিতৰ কাৰণে কাম কৰিব পাৰিব। ইয়াতে সাধুটো সমাপ্ত হ'ল। ধন্যবাদ।